সুপ্ৰভাত ৰাইজ, এয়া মোৰ ৰাতিপুৱাৰ আৰম্ভণি। ৰাতিপুৱা চকু মেলাৰ পৰা হনুমান বাবাক স্মৰণ কৰি দিনটোৰ বাবে নিজকে পজিটিভ কৰি লওঁ। এয়াই মোৰ আৰম্ভণি। ইয়াৰ ৰাজ্যত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ। কৰিবলগীয়া কামখিনি কৰি আজৰি হৈ উঠি আহিলোঁ আৰু চাহৰ লগত খাবৰ বাবে আলু পৰঠা তৈয়াৰ কৰিছোঁ। তাৰ বাবে আলুখিনি বইল কৰি লৈছোঁ আৰু তাৰপাছত তেলত নৰসিংহ পাত দি আলুখিনি বইল কৰা আলুখিনি পিটিকি লৈ তাত ভাজি লৈছোঁ অলপ। তাৰপাছত আটাৰ দৌৰকেইটা কৰি লৈ তাত ধুনীয়াকৈ আলুৰ পেষ্টখিনি দি দিছোঁ আৰু ধুনীয়াকৈ বেলি লৈছোঁ। এয়া চাব দেই, ইমান ধুনীয়াকৈ ষ্টাফিংটো হৈ গৈছে ন। অলপমান আটাৰ লগত ময়দা দিলে আলু পৰঠাটো খাবলৈ বেছি ভাল হয়। আপোনালোকেও ট্ৰাই কৰি চাবচোন, ভাল পাব। একদম হেল্ডি। গোটেইখিনি ময়দা নিদি তাত যদি আটা দিয়ে বেছি ভাল হয়। এয়া তাৰপাছত আছিল এখন বিয়া। ধুনীয়াকৈ মাৰ সাজযোৰ পিন্ধি ওলাই ল'লোঁ আৰু বিয়া খাবলৈ গ'লোঁ। আজিৰ দিনটো এনেকৈ পাৰ হ'ল। ঘৰলৈ আহি এয়া অকণমান মোবাইলত কিবা এটা কাম কৰি লৈছোঁ। আজিলৈ ইমানেই, বাই বাই।